এয়া দেখিছে আপোনালোকে দুলীয়াজান আঞ্চলিক ৰাস মহোৎসৱ। দুলীয়াজানৰ এখন মই আগৰ ব্লগটোত দিছিলোঁ দুলীয়াজান ৰাসৰ এটা আখৰা। সেই আখৰাৰ আজি এই মানে ৰাস মহোৎসৱৰ আজি প্ৰথম নিশা, প্ৰথম দিন। এটা ধুনীয়া মানে ধুনীয়াকৈ এটা কাৰুকাৰ্য, ধুনীয়া একদম প্ৰচেষ্টাত সকলো একদম ৰাস্তাৰ কিনাৰলৈকে বন্তি জ্বলিছে। এইফালে ধুনীয়াকৈ মূৰ্তিভাগ বনাইছে, ৱেলকাম কৰিছে সকলোৱে। এইটো গোটেইফালে চাকি, এইফালে গোটেইফালে চাকি। এইখিনি গোটেইখিনি চাকি ইয়াতে। ইয়াতে এখন ধুনীয়া বৃন্দাবন বনাইছে। এখন বৃন্দাবন, এখন ধুনীয়াকৈ ৰাধা কৃষ্ণৰ এটা মূৰ্তি। ৰুস্তম বৰা ডাঙৰীয়াকো আমি সমূহ দুলীয়াজানবাসী আদৰণি জনাইছোঁ আৰু এই সময়তে তেখেতক এখন চেলেঙেৰে সন্মান যাচিবলৈ বিষয়ববীয়াসকলক। লগতে দুলীয়াজান বিহুতিত থকা এই ভূপেনদাৰ প্ৰতিমূৰ্তিটো বন্তি প্ৰজ্বলন কৰা হৈছে সকলোৱে। এইফালে মুখাশিল্প আছে, মুখাশিল্পটো অকণমান চাই লওক। সমগ্ৰ দুলীয়াজানবাসী হৈ আমি যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ গৌৰৱৰ স্নেহ দিবলৈ। মই তেখেতৰ পৰা দুআষাৰ বক্তব্য আগবঢ়াবলৈ কৰিছোঁ। ৰাসৰ ৰূপসজ্জা, বিজিত দা উগ্ৰহেন ইয়াতে এতিয়া মেকআপত বহি আছে। বিজিত দা, অল দা বেষ্ট। আজি এইফালে শিৱ ৰেডি হৈ গ'ল একদম, শিৱ ৰেডি বঢ়িয়া। এইফালে বসুদেৱে মেকআপ লৈ আছে। বসুদেৱ কিন্তু এবাৰ একদম এনেকুৱা বসুদেৱ কোনো অসমত নাই। বাইচেপে চাবনে ট্ৰাইচেপে চাবনে বসুদেৱ একদম। এয়া দেখিছে অঘাসুৰ বকাসুৰ ড্ৰেছ লৈ একদম গিজগিজাই আছে। প্ৰতিম, এইটো হৈছে কি কমল, অঘাসুৰ বকাসুৰ। এইফালে সৃষ্টিকৰ্তা ব্ৰহ্মা। গোটেই পৃথিৱীখন এখেতৰে লীলা আৰু এখেতৰ লীলাতে চব চলি আছে আজিৰ দিনত। এইফালে ড্ৰেছ পিন্ধাই আছে শিৱসাগৰৰ খাউণ্ডা ড্ৰেছ ভাণ্ডাৰ।
আজি যি যি মিলন বান্ধবের বাণী দিছিল তোমাদের প্রেমকে সেই মিলনই আজি স্পষ্ট রূপে পরিচিত করা অচিরতে কংসৰ মৰণ কি কৰিবা বসুদেৱ অমৃতত গৰল উঠিল গৰল বেশ সেই হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ আৰু তাৰেই বয়স ভাগ কৰি ৰাখি পায় এই মূৰ্খ কংসই ধীৰ বুলি জগতত দিব পৰিচয় বঢ়িয়া 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 যুক্তি তোমাৰ অতি সীতাকাঞ্চী মিত্ৰ তুমি মোৰ বসুদেৱ দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান Good